মেঘ ৰাশিৰ জাতকসকলৰ আগষ্ট মাহৰ ৰাশিফল আপোনালোকক জনাব লৈছোঁ আৰু ইয়াৰ লগতে ৰাহু গ্ৰহে শনিৰ নক্ষত্ৰত অৱস্থান কৰি থাকিব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত অৱস্থান কৰি থাকিব প্ৰায় ৮-৯ মাহ সময় এই সময়খিনিও আপোনালোকৰ ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব কিয়নো ৰাহু গ্ৰহ বৰ্তমান সময়খিনি আপোনালোকৰ ব্যয় স্থানত দ্বাদশ স্থানত অৱস্থান কৰি আছে আৰু শনি গ্ৰহ হৈছে আপোনালোকৰ কাৰণে দশম আৰু একাদশপতি য'ৰ পৰা আমি কৰ্ম ভাৱ বিচাৰ কৰোঁ আৰু ইচ্ছাপূৰণ ভাৱ বিচাৰ কৰোঁ এই দুয়োটা স্থানৰ অধিপতি গ্ৰহ শনিৰ নক্ষত্ৰত ৰাহু গ্ৰহে গোচৰ কৰি থাকিব গতিকে এই সময়খিনি আপোনালোকৰ কাৰণে যথেষ্ট শুভ মেঘ ৰাশিৰ জাতকসকলৰ যদিও ৰাহুৰ অৱস্থান ঠিকমতে নাই ব্যয় স্থানত ৰাহু গ্ৰহ অৱস্থান বৰ শুভত্ব নিদিয়ে খৰচ পাতিৰ ক্ষেত্ৰত বেমাৰ আজাৰৰ ক্ষেত্ৰত কিন্তু বৰ্তমান সময়খিনি আপোনালোকৰ কাৰণে শুভকৰ হিচাপে পৰিগণিত হ'ব শনি গ্ৰহে আপোনালোকক এই ক্ষেত্ৰত সহায় কৰি যাব প্ৰতিটো বিপদতে শনি গ্ৰহে আপোনালোকক উদ্ধাৰ কৰিব বিচাৰিব আৰু আপোনালোকৰ মনৰ আশা পূৰণ হোৱাৰ লগতে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতিষ্ঠা লাভ হ'ব কৃষ্ণ ভক্তি কথাৰ ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি প্ৰতিমাহে আপোনালোকলৈ ৰাশিফল আগবঢ়াওঁ আপোনালোকে যদি সময়মতে আমাৰ ৰাশিফল পাব বিচাৰে তেতিয়াহ'লে আমাৰ ভক্তি কথা চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহৰ বিষয়ে ক'ব বিচাৰিছোঁ আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহে আপোনালোকৰ অৰ্থ বিচাৰ কৰা স্থানত ধন সম্পত্তি পৰিয়াল এই সকলোবিলাক বিচাৰ কৰা স্থানত অৱস্থান কৰি থাকিব ২৫ আগষ্টলৈকে মংগল গ্ৰহে আপোনালোকৰ দ্বিতীয় স্থানত অৱস্থান কৰি থাকিব আপোনালোকৰ ক্ষেত্ৰত আৰু বিশেষকৈ বৃহস্পতি গ্ৰহৰ সৈতে একেলগে থাকিব বৃহস্পতি গ্ৰহ হৈছে আপোনালোকৰ কাৰণে নৱম ভাৱৰ অধিপতি গ্ৰহ য'ৰ পৰা আমি ভাগ্য বিচাৰ কৰোঁ ভাগ্য ভাৱৰ অধিপতি গ্ৰহ বৃহস্পতিৰ সৈতে মংগল গ্ৰহ অৱস্থান কৰি থকা আপোনালোকৰ মাতৃ সম্পত্তিৰ যদি কিবা অসুবিধা পৰি আছিল বা আপোনালোকৰ কিছুমান পাবলগীয়া সম্পত্তি আছিল সেই সকলোখিনি পোৱাৰ পথ প্ৰশস্ত হ'ব আৰু মংগল গ্ৰহ হৈছে আপোনালোকৰ অষ্টম ভাৱৰো অধিপতি গ্ৰহ গতিকে এই সময়খিনি যিসকলে কাৰিকৰী বিষয়ৰ সৈতে জড়িত হৈ আছে অকাল চায়েন্সৰ সৈতে জড়িত হৈ আছে যিসকলে ৰিচাৰ্চ স্কলাৰ হয় সেইসকলৰ কাৰণে যথেষ্ট শুভ বৃহস্পতি গ্ৰহে এই ক্ষেত্ৰত মংগল গ্ৰহৰ লগত একেলগে থাকি আপোনালোকক যথেষ্ট সহায় কৰি যাব বাকীখিনি আপোনালোকৰ নিজৰ চেষ্টাৰ প্ৰয়োজন থাকিব আৰু মংগল গ্ৰহে ২৫ আগষ্টৰ পিছত তৃতীয় ভাৱত অৱস্থান কৰিব এই সময়খিনি আপোনালোকৰ যোগাযোগৰ ক্ষেত্ৰত শুভকৰ হিচাপে পৰিগণিত হ'ব আৰু আপোনালোকে এই সময়খিনি যাত্ৰাৰ কৰিব কম দূৰত্বৰ যাত্ৰা আপোনালোকৰ হ'ব কিন্তু এই ক্ষেত্ৰত সাৱধানতা অলপ ল'বলগীয়া হ'ব কিয়নো ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনালোকে সকলো কথা নিজৰ ব্যক্তিগত কথা যাতে শ্বেয়াৰ কৰি নিদিয়ে কিয়নো মংগল গ্ৰহ আপোনালোকৰ কাৰণে অষ্টম স্থান দুখ স্থানৰো অধিপতি গ্ৰহ এতিয়া দ্বিতীয় ভাৱৰ বিষয়ে যদি ক'ব যাওঁ দ্বিতীয় ভাৱৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহে অৱস্থান কৰি থাকিব আপোনালোকৰ পঞ্চম ভাৱত দ্বিতীয়াধিপতি গ্ৰহ শুক্ৰই অৱস্থান কৰিব পঞ্চম ভাৱত আৰু শুক্ৰ গ্ৰহ হৈছে সপ্তম ভাৱৰ অধিপতি গ্ৰহ য'ৰ পৰা বিবাহ য'ৰ পৰা আমি পাব্লিক ৰিলেশ্যন আমি বিচাৰ দিওঁ য'ৰ পৰা আমি ব্যৱসায় বিচাৰ দিওঁ এই গ্ৰহৰ অধিপতি গ্ৰহ শুক্ৰ পঞ্চম স্থানত অৱস্থান কৰে আপোনালোকৰ কাৰণে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰতো শুভত্ব দিব আৰু দ্বিতীয় ভাৱৰ অধিপতি হিচাপে আপোনালোকে সৃষ্টিশীল কৰ্মৰ জৰিয়তে আপোনালোকৰ যে লাভ হ'ব ইয়াকে সূচাইছে আৰু আপোনালোকৰ বিশেষকৈ প্ৰেম বিবাহ হোৱাৰো সম্ভাৱনা নথকা নহয় আৰু শুক্ৰ গ্ৰহে ২৪ আগষ্টলৈকে আপোনালোকৰ পঞ্চম ভাৱত অৱস্থান কৰি ২৫ আগষ্টত আপোনালোকৰ ষষ্ঠ ভাৱত অৱস্থান কৰিব আপোনালোকে এই সময়খিনিত সম্পত্তি ক্ৰয় কৰাৰ কাৰণে যথেষ্ট শুভ হিচাপে বিবেচিত হ'ব কিন্তু এই সময়খিনি ২৫ আগষ্টৰ পিছৰ সময়খিনি আপোনালোকে বিবাহৰ ক্ষেত্ৰত কথা বতৰা পাতিবলগীয়া আছে যদি এই সময়খিনি
কিছু সময়ৰ কাৰণে আপোনালোকে বাৰণ কৰিব লাগিব যদি আপোনালোকে বিবাহৰ ক্ষেত্ৰত কিবা আলোচনা কৰিব লগা আছে 24 আগষ্টৰ আগত আপোনালোকে আলোচনা কৰি ল'ব পাৰিব এতিয়া তৃতীয় ভাৱৰ বিষয়ে যদি ক'ব যাওঁ তৃতীয় ভাৱৰ অধিপতি গ্ৰহ হৈছে বুধ বুধ গ্ৰহে আপোনালোকৰ পঞ্চম ভাৱত অৱস্থান কৰি থাকিব 21 আগষ্টলৈকে এই সময়খিনিও আপোনালোকৰ কাৰণে যথেষ্ট হ'ব তৃতীয়াধিপতি গ্ৰহ বুধ আৰু বুধ গ্ৰহ হৈছে ষষ্ঠ ভাৱৰো অধিপতি গ্ৰহ 21 তাৰিখলৈকে চাকৰিৰ ক্ষেত্ৰত যদি আপোনালোকে এপ্লাই কৰি থৈছিলে আপোনালোকে কিছু কষ্ট কৰিব লাগিব কিয়নো ষষ্ঠ ভাৱৰ অধিপতি গ্ৰহ গৈ পঞ্চম ভাৱত অৱস্থান কৰা ইয়াৰ যি চাকৰিৰ ক্ষেত্ৰত বা কোনো এটা কামৰ কাৰণে যদি আপোনালোকে লাগি আছিলে এই সময়খিনি কিছু অসুবিধা পোৱাৰ সম্ভাৱনা কিন্তু নুই কৰিব নোৱাৰি কিন্তু 21 আগষ্টৰ পিছত 22 আগষ্টৰ পৰা আপোনালোকৰ সময়খিনি অনুকূলে আহিব কিয়নো আপোনালোকৰ তৃতীয়াধিপতি আৰু ষষ্ঠাধিপতি গ্ৰহ গৈ আপোনালোকৰ চতুৰ্থ ভাৱত অৱস্থান কৰিব 21 তাৰিখৰ পিছত আপোনাৰ চাকৰি প্ৰাৰ্থীসকলৰ যথেষ্ট শুভত্ব দেখা দিছে চতুৰ্থ ভাৱৰ বিষয়ে যদি ক'ব যাওঁ চতুৰ্থ ভাৱৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ গ্ৰহে প্ৰতিটো ৰাশিত 2.5 দিনকে অৱস্থান কৰে গতিকে আমি শেষৰ ফালে আপোনালোকক প্ৰতিটো দিন আপোনালোকে কেনেদৰে পাৰ কৰিব পাৰিব সেই বিষয়ে জনাম এতিয়া পঞ্চম ভাৱৰ বিষয়ে যদি ক'ব যাওঁ পঞ্চম ভাৱৰ অধিপতি গ্ৰহ হৈছে ৰবি গ্ৰহে আপোনালোকৰ চতুৰ্থ স্থানত 15 আগষ্টলৈকে অৱস্থান কৰি থাকিব এই সময়খিনি উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ কাৰণে বাধাৰ সৃষ্টি হ'ব পাৰে কিছু ক্ষেত্ৰত 15 আগষ্টলৈকে কিন্তু 15 আগষ্টৰ পিছৰ সময়খিনি আপোনালোকৰ কাৰণে শুভ আৰু এই সময়খিনি চতুৰ্থ ভাৱত ৰবি গ্ৰহে অৱস্থান কৰি থকা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কিন্তু যথেষ্ট হ'ব ঠিক সেইদৰে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰতো 15 আগষ্টৰ পিছৰ সময়খিনি যথেষ্ট শুভ এতিয়া আমি ষষ্ঠ ভাৱৰ বিষয়ে ইতিমধ্যে আপোনাক কৈছো ষষ্ঠ ভাৱৰ অধিপতি গ্ৰহ বুধৰ গোচৰ কৈছো সপ্তম ভাৱৰ অধিপতি গ্ৰহ শুক্ৰ আৰু অষ্টম ভাৱৰ অধিপতি গ্ৰহ মংগল আৰু নৱম ভাৱৰ অধিপতি গ্ৰহ বৃহস্পতিৰ বিষয়ে ইতিমধ্যে কৈছো এতিয়া আমি দশম ভাৱলৈ দৃষ্টি দি থাকিব ৰবি গ্ৰহে 15 আগষ্টলৈকে দশম আপোনাৰ কৰ্মস্থান য'ৰ পৰা আমি বিচাৰ কৰোঁ য'ৰ পৰা আমি ষ্টেটাছ বিচাৰ কৰোঁ এই স্থানলৈ ৰবি গ্ৰহৰ দৃষ্টি থাকিব গতিকে 15 আগষ্টৰ আগৰ সময়খিনি আপোনালোকে যদি প্ৰমোচন আশা কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে যথেষ্ট হ'ব আৰু এই ৰবি গ্ৰহে 15 আগষ্টৰ পিছত আপোনালোকৰ একাদশ ভাৱলৈও দৃষ্টি দিব আপোনালোকৰ মনৰ আশা পূৰণ হোৱাৰ দিন ৰবি গ্ৰহৰ অৱস্থান মেঘ ৰাশি বা লগ্ন জাতকসকলৰ এই মাহটোত যথেষ্ট শুভ আৰু দ্বাদশ ভাৱত আপোনালোকৰ ৰাহু গ্ৰহ অৱস্থান কৰিছে ৰাহু গ্ৰহ অৱস্থান আপোনালোকৰ কাৰণে বেমাৰ আজাৰ খৰচ-পাতিৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাত পেলাই আছে যদিও ৰাহু গ্ৰহ য'ত অৱস্থান কৰিছে সেই গ্ৰহৰ অধিপতি গ্ৰহ বৃহস্পতি গ্ৰহে আপোনালোকৰ দ্বিতীয় স্থানত অৱস্থান কৰি আছে এই সময়খিনি লং টাৰ্ম ইনভেষ্টমেণ্টৰ কাৰণে যথেষ্ট শুভ এতিয়া আমি আপোনালোকৰ দিন হিচাপে যদি ক'ব যাওঁ 1 আৰু 2 আগষ্ট আপোনালোকৰ কম দূৰত্ব ভ্ৰমণ কৰা হ'ব আপোনালোকে আৰু এই কম দূৰত্ব ভ্ৰমণ কৰি লাভান্বিত হ'ব 3-4 স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে হ'ব 5-6 প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত যথেষ্ট হ'ব 8-9 দৈনিক কৰ্ম ভালদৰে কৰি গৈ থাকিব লাগিব 10-11-12 এই তিনিটা দিন পাৰ্টনাৰশ্বিপত বিজনেছ যিসকল কৰি আছে সেইসকলৰ কাৰণে যথেষ্ট শুভ 13-14 আপোনালোকে যাত্ৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব খোৱা লোৱাৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব 15-16 ভাগ্যপক্ষ মজবুত থাকিব 17-18 কৰ্মৰ ক্ষেত্ৰত শুভ 19-20 আপোনালোকৰ ইচ্ছা পূৰণ হোৱাৰ দিন 21-22 আপোনালোকে খৰচ হোৱাৰ সম্ভাৱনা আছে দুটা দিন আৰু আপোনালোকৰ মন চঞ্চল হৈ থাকিব 23-24 নিজৰ কাৰণে সময় উলিয়াব অত্যন্ত শুভ দিন 25-26-27 আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব 28-29 আপোনালোকে ভাই ভনীৰ সৈতে আপোনালোকে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব 30-31 মন ফৰকাল থাকিব
মেঘ ৰাশি বা লগ্ন জাতকসকলৰ আগষ্ট মাহৰ ৰাশিফল আপোনালোকলৈ আগবঢ়ালো। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো। কৃষ্ণ।